हेलो फ्रेंड्स, वेलकम टू पपिज किचन। जेहेतु बर्तमान कोरोना महामारीर कारणे लकडाउन चलि आछे, हेहे घरते थका कम परिमाणर मात्र 2-3टा बस्तुए मैं आज आपनालोকক घरते बनाई देखुवाम। मइनो किदरे टमेटो सस घरते तैयार करूँ। जेहेतु आमार घरत बिलाही आछे, तेनेहले बोलकसोन आमी देरी नकरि भिडिओটো आरम्भ करूँ। यार बारे मैं लैसो 2 केजी बिलाही। हेखिनि भालदरे धुई एटा कुकाৰত गोटेइखिनि भराई दिसो। आपनालोके काटि लबो पारे आरु तात दिसो अलपमान पानी। जेहेतु बिलाहीत पानी उलाबई गतिके कम परिमाणे दिसो पानी। और ढाकनिखन लगाई 2-3टा मान सेटी मारिब दिम। या सब बिलाहीखिनि आमार हिजी गल। मैं उलियाइ लैसो एटा पात्रत। लगते पानीखिनिও उलियाइ लम। पानीखिनिও आमी तात দিব পাৰিম। और बिलाहीखिनि मैं भाঙি যোৱাকে অকণমান হেঁচি দিছোঁ হেতাখনেৰে। এয়া এতিয়া মই ভালদৰে হেতাখনেৰে হেঁচি বিলাহীখিনি ভাঙি দিছোঁ। তাৰপিছত মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত চেকনিখনত ভালকৈ চেকি লৈছোঁ। ভালদৰে চেকাৰ পিছত মই যেহেতু গেছত বনালে অলপ দেৰি হ'ব, সেইটো কাৰণে মই জুইতে পাতি দিছোঁ কেৰাহীখন। পানীটো শুকাওঁতে আমাৰ বহুত টাইম লাগে যেহেতু, সেইটো কাৰণে মই ভালদৰে চেকি জুইতে বহাই লৈছোঁ। এয়া চাওক অলপকৈ চেকি আছোঁ, কাৰণ গোটেইখিনি একেলগতে সৰকি নাযায়। মই যেহেতু বিলাহীখিনি কাটি নললোঁ, সেইটো কাৰণে এয়া চাওক মোৰ হৈ গৈছে চেকি। এতিয়া মই জুইত দি পেলাই অলপকৈ হেতাখনে লৰাই থম। এয়া মই চেনি দিছোঁ, তাৰপিছত নিমখ আৰু জলকীয়া গুড়ি সোৱাদ অনুসৰি দি লৈছোঁ। আপোনালোকে সেইটো আন্দাজ মতে দি ল'ব। এতিয়া ভালদৰে হেতাখনে লৰাই থাকিম যেতিয়ালৈকে বিলাহীখিনি একেবাৰে ডাঠ হৈ নাযায়, তেতিয়ালৈকে আমি মাজে মাজে লৰাই থাকিব লাগিব। জুইটো সৰহকৈ দি দিছোঁ মই বেছিকৈ, যিহেতু সোনকালে হ'ব লাগে। এয়া চাওক উতলি আছে আৰু অলপ সময় লাগিব। অলপ সময় পিছতে আমাৰ চচখিনি ৰেডি হৈ যাব। আপোনালোকে এনেকৈ বাৰু ঘৰত খাইছেনে বনাই? দোকানতকৈ আপুনি বহুতেই ঘৰত বনালে আপুনি ভাল বিলাহী দি ভালদৰে পৰিষ্কাৰ আৰু হাইজেনিক কৰিব পাৰে। আমি যিহেতু ঘৰতে চব আটাইকেইটা বস্তু পাওঁৱেই, সেইটো কাৰণে ঘৰতে বনাব লাগে। যেহেতু এতিয়া কৰোনা মহামাৰীৰ কাৰণে কোনো ওলাবও নোৱাৰে বাহিৰত। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ সোনকালে যাতে আমাৰ আকৌ আগৰ পৰিস্থিতিলৈ ঘূৰাই নিয়ে, আকৌ যাতে আগৰ নিচিনা জীৱন যাপন কৰিব পাৰোঁ সাধাৰণ। এয়া চাওক আমাৰ জুইকুৰা মই আৰু বঢ়াই দিছোঁ অলপ। এতিয়া অলপ ডাঠ হৈছে, হ'লেও একেবাৰে ডাঠ হোৱা নাই। আপোনালোকে মাজে মাজে লৰাই থাকিব। এয়া দেখিছে নহয়, অলপ ডাঠ হৈ আহিছে, কমো হৈ আহিছে লগতে। ধোৱাৰ কাৰণে অকণমান দেখিবলৈ ধুৱলি হৈছে, যিহেতু মই জুইত বনাইছোঁ সেইটো কাৰণে। এয়া চাওক আমাৰ টমেটো চচখিনি এতিয়া ৰেডি হৈ গৈছে। দেখিছেনে 2 কেজি বিলাহীয়ে কিমান অকণমান হৈ থাকিলে চচ। 2 কেজি বিলাহীত মই এতিয়া 2 কেজি বিলাহী বনাই মাত্ৰ 200 গ্ৰাম চচ উলিয়াইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰতে বনাব এনেদৰে। ল'ৰা ছোৱালীয়ে খাই যিহেতু বহুত ভাল পায় চচ। এয়া চাওক আমাৰ চচখিনি ৰেডি হৈ গৈছে। কিমান সুন্দৰ হৈছে দেখিবলৈ, খাবলৈও বিৰাটে টেষ্টি হয়। আপোনালোকে বনাই খাই চাবচোন। যিসকলে বনাইছে তেখেতলোকে কমেণ্ট এটা কৰিব, আৰু যিসকলে নাই বনোৱা তেখেতসকলে বনাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'সমূহৰ আপডেটখিনি আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।